আকৌ এবাৰ ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ আৰম্ভ হ'ল। কিন্তু এই যুদ্ধ আজি হঠাৎ হোৱা যুদ্ধ নহয়। এই যুদ্ধ কেৱল মাটি, গেছ আৰু ৰাজনীতিৰ বাবেই নহয়। ই হৈছে এটা ৩,০০০ পুৰণি ইতিহাস, য'ত মাটিৰ লগত লগ লাগিছে বিশ্বাস, জাতি আৰু আন্দোলনৰ। বহুতে ভাবে ইজৰাইল অৰ্থাৎ ইহুদীসকলে মুছলমানসকলক ইমান অত্যাচাৰ আৰু দমন কৰি কিয় আহিছে। আহক এই কথাৰ উত্তৰ বিচাৰি আমি ইতিহাসৰ পাত উল্টাই পিছুৱাই যাওঁ, য'ত এই যুদ্ধৰ বীজ ৰোপণ কৰা হৈছিল। আজিৰ পৰা ৩,৩০০ বছৰ আগত মুছা আলাইহিছ ছালামক আল্লাহে হুকুম কৰিছিল বনি ইছৰাইল অৰ্থাৎ ইহুদীসকলক ফেৰাউনৰ গোলামীৰ পৰা মুক্ত কৰি লৈ যাবৰ বাবে। মুছা আলাইহিছ ছালামে কেইবছৰমানৰ ভিতৰতে বনি ইছৰাইলক ইজিপ্তৰ ফেৰাউনৰ গোলামীৰ পৰা মুক্ত কৰি ফেলেস্তাইনলৈ লৈ গ'ল। আৰু মুছা আলাইহিছ ছালামে বনি ইছৰাইলক ক'লে, এতিয়া তোমালোক ফেলেস্তাইনত গৈ আক্ৰমণ কৰা। কিন্তু বনি ইছৰাইলৰ মানুহসকলে ক'লে, হে মুছা, এইটো তুমি আৰু তোমাৰ আল্লাহে জানিব, আমিতো একো কৰিব নোৱাৰোঁ। আৰু এই কথাটোৰ বাবে আল্লাহে তেওঁলোকক ৪০ বছৰ এই মৰুভূমিত ৰাখি শাস্তি দিছিল, য'ত মুছা আলাইহিছ ছালামৰ আসমানী কিতাপ তৌৰাতত লিখা আছিল। তৌৰাতৰ এই প্ৰথম অধ্যায় দ্য বুক অফ জেলেছতত স্পষ্টকৈ লিখা আছিল, এই ঠাইডোখৰ ফিলিস্তিন আল্লাহে একমাত্ৰ ইব্ৰাহিমৰ সন্তানসকলৰ বাবেহে ৰাখিছে, যাৰ বাবে আজিলৈ যিমান যুদ্ধ হৈ আছে সকলো যুদ্ধৰ মেইন কাৰণেই হৈছে এইটো। ইহুদীয়ে এইটো দাবী কৰে, তৌৰাতৰ এই বাক্যশাৰীৰ মতে জেৰুচালাম আৰু ফিলিস্তিন একমাত্ৰ অধিকাৰ বনি ইছৰাইলৰ আছে, কিয়নো বনি ইছৰাইল ইব্ৰাহিম আলাইহিছ ছালামৰ সন্তান ইছহাক আলাইহিছ ছালামৰ বংশৰ পৰা আহিছে। এইটোতো হয়, সেইবাবে ইহুদীসকলে ইয়াৰ ভাগ পাব লাগে। কিন্তু তৌৰাতত লিখা আছিল একমাত্ৰ ইব্ৰাহিম আলাইহিছ ছালামৰ সন্তানসকলৰ বাবে। ইয়াত ইছহাক আলাইহিছ ছালামেই যে আছিল সেইটো লিখা নাই। ইব্ৰাহিম আলাইহিছ ছালামৰ দুজন সন্তান আছিল, ইছহাক আলাইহিছ ছালাম আৰু ইছমাইল আলাইহিছ ছালাম। ইছহাক আলাইহিছ ছালামক দ্য ফাদাৰ অফ ইজৰাইল বুলি কোৱা হয়। আনহাতে ইছমাইল আলাইহিছ ছালামক গোটেই আৰবৰ ফাদাৰ বুলি জনা যায়। এই কথাটো আমি নহয়, ইহুদীসকলেও বিশ্বাস কৰে। তেওঁলোকৰ এই কিতাপ অনুযায়ী ফিলিস্তিন একমাত্ৰ ইছহাক আলাইহিছ ছালামৰ সন্তানসকলৰ বাবেই নহয়, ইছমাইল আলাইহিছ ছালামৰ সন্তানসকলৰো অধিকাৰ আছে। মুছা আলাইহিছ ছালামৰ লগত বনি ইছৰাইল ৪০ বছৰ মৰুভূমিত থকাৰ পিছত ইহুছা জাছোৱাৰ নেতৃত্বত ইহুদীসকলে প্ৰথমবাৰ ফিলিস্তিন দখল কৰিলে। পিছলৈ আকৌ এই ৰাজ্য বনি ইছৰাইলৰ হাতৰ পৰা গুচি গ'ল। ইয়াৰ পিছত ৩০০ বছৰলৈ তেওঁলোকে ফিলিস্তিন ঘূৰাই আনিব নোৱাৰিল। ৩০০ বছৰ পিছত দাউদ আলাইহিছ ছালামৰ নেতৃত্বত বনি ইছৰাইলে আকৌ ফিলিস্তিন দখল কৰে। দাউদ আলাইহিছ ছালামৰ পুত্ৰ চুলাইমান আলাইহিছ ছালামে জেৰুচালামত প্ৰথম টেম্পল বনাইছিল আল্লাহৰ ইবাদতৰ বাবে। চুলাইমান আলাইহিছ ছালামৰ পিছত জেৰুচালামত ইহুদীয়ে ৪০০ বছৰ ৰাজত্ব কৰিছিল। কিন্তু ৪০০ বছৰ পিছত ইৰাকৰ বেবিলনৰ ৰজা বখতে নছৰ তেওঁ নিজৰ সাম্ৰাজ্য বঢ়াবৰ বাবে ফিলিস্তিন আক্ৰমণ কৰিলে। আক্ৰমণ কৰাই নহয়, জেৰুচালাম ধ্বংস কৰি দিছিল আৰু হাজাৰ হাজাৰ ইহুদীক মাৰি পেলাইছিল। আৰু সেই টেম্পল যিটো চুলাইমান আলাইহিছ ছালামে বনাইছিল সেই টেম্পলটো ভাঙি দিছিল। যিসকল ইহুদী বাছিল তেওঁলোকক গোলাম বনাই ৰাজধানী বেবিলনলৈ লৈ আহিল আৰু ৭০ বছৰ ইহুদীয়ে ইৰাকত গোলামী কৰি থাকিল। কিন্তু ৭০ বছৰ পিছত ইৰাণৰ এজন ৰজা, অতিশয় ভাল আৰু দয়ালু আৰু ন্যায়বান ৰজা চাইৰাছ দ্য গ্ৰেট, যাক আমি জুলকাৰ ৯ নামেৰে জানো। চাইৰাছ দ্য গ্ৰেটে প্ৰথমে ইৰাক আক্ৰমণ কৰিলে আৰু ইৰাক জয়ী কৰিলে। ইয়াৰ পিছত যিসকল ইহুদী তাতে গোলামী হৈ আছিল তেওঁলোকক ফিলিস্তিনলৈ পঠাই দিলে আৰু তেওঁলোকক ধন দৌলতো দিলে, যাতে চুলাইমান আলাইহিছ ছালামৰ টেম্পলটো তেওঁলোকে আকৌ বনাই ল'ব পাৰে। ইয়াৰ পিছত ৪০০ বছৰ ইহুদীয়ে ফিলিস্তিনত ৰাজত্ব কৰিলে। কিন্তু ইয়াৰ পিছত এনেকুৱা এটা সাম্ৰাজ্য আছিল যিটো সাম্ৰাজ্যই ইহুদীসকলক ৬০০ বছৰৰ কাৰণে ফিলিস্তিনৰ পৰা একেবাৰে বাহিৰ কৰি উলিয়াই দিছিল, দ্য গ্ৰেট ৰোমান এম্পায়াৰ, যাক আমি ৰোমান সাম্ৰাজ্য বুলি জানো। ৰোমানসকলে বনি ইছৰাইলৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিছিল, এই অত্যাচাৰ ইহুদীসকলক আগতে কোনেও কৰা নাছিল।
ৰোমান এম্পায়াৰে ইহুদীসকলৰ লগত যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈছিল। কিন্তু ৰোমান এম্পায়াৰে হাজাৰ হাজাৰ ইহুদীক মাৰি পেলাইছিল। অৱস্থা ইমানেই বেয়া আছিল, ইহুদীসকলে ৰোমান এম্পায়াৰৰ অত্যাচাৰৰ ভয়ত লুকাবলৈ পাহাৰৰ গুহাত সোমাইছিল। ৰোমান এম্পায়াৰে বাইতুল মুকাদ্দাছ, যিটো ছলমান আলাইহিছ ছালামে বনাইছিল, তাৰ পিছত জুলকাৰনাইনে আকৌ বনাইছিল, সেইটো একেবাৰে ধ্বংস কৰি দিছিল। তাৰ পিছত আজিলৈ এই টেম্পলটো কোনো দিন বনোৱা হোৱা নাই। ৰোমান এম্পায়াৰে ফেলেষ্টিনত 600 বছৰ ৰাজত্ব কৰিছিল। কিন্তু 600 বছৰ পিছত ৰোমান এম্পায়াৰে এনেকুৱা এটা ভুল কৰিছিল, যিটো ভুল তেওঁলোকে কেতিয়াও কৰিব নালাগিছিল। আৰৱত বহুত তীব্ৰগতিত বাঢ়ি থকা নতুন ধৰ্ম ইছলামৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ইছলামিক ৰিলিজিয়ন আৰু খিলাফত তীব্ৰগতিত চলি আছিল। কেইদিনমান পিছতে ৰোমান এম্পায়াৰ আৰু পাৰ্চিয়ান এম্পায়াৰ দুয়োখনেই দখল কৰি লৈছিল। ইয়াৰ পিছত হজৰত উমৰ সেই সময়ৰ পৃথিৱীৰ সকলোতকৈ শক্তিশালী ৰজা হ'ল।